এটা সময়ৰ কথা, ৰতনপুৰ নামৰ এখন সৰু গাঁৱত মীৰা নামৰ এজনী ছোৱালী এটা সৰু ঘৰত মাকৰ লগতে থাকিছিল। কিছু বছৰ আগত মীৰাৰ দেউতাক ৰাজু বহুত টান বেমাৰত পৰি থাকি ঢুকাইছিল। মীৰাৰ মাক প্ৰভাই দিনভৰ বেলেগৰ ঘৰতে কাম কৰিছিল। এনেকৈ বেলেগৰ ঘৰত কাম কৰি তেওঁলোকে যেনে তেনে দুবেলা দুমুঠি খাই জীয়াই আছিল। মীৰাৰ মাকে এনেকৈ সদায় বেলেগৰ ঘৰত কাম কৰাৰ কাৰণে মীৰাই সদায় দুখী হৈ আছিল। এনেকৈ দিনটো বেলেগৰ ঘৰত কাম কৰাৰ পাছত মীৰাৰ মাক যেতিয়া ঘৰলৈ আহিছিল, তেতিয়া মীৰাই মাকক সাবত মাৰি ধৰি বহুত মৰম কৰিছিলে। মা, চাব আপুনি, মই ডাঙৰ হৈ কিবা এটা ভাল চাকৰি কৰি মই বহুত পইচা ইনকাম কৰিম আৰু আপোনাক মই বহুত সুখ দিম। হ'ব মীৰা। মীৰাই নিজৰ মাকক সহায় কৰিবলৈ স্কুলৰ পৰা আহি মীৰাই ঘৰৰ সকলো কাম কৰিছিল আৰু ভাতো বনাইছিলে। আৰু এদিনাখন মীৰাই এনেকৈয়ে স্কুলৰ পৰা ঘৰলৈ আহি পাকঘৰলৈ ভাত বনাবলৈ যায়। মীৰাই পাকঘৰলৈ গৈ দেখে যে পাকঘৰত সকলো বস্তু শেষ হৈছিলে, ভাত বনাবলৈ একো বস্তুৱে নাছিলে। তাই পাকঘৰৰ বাচনবোৰ ২-৩বাৰ ওলোটাই চায়, কিন্তু তাই তাতে এমুঠি চাউল আৰু এমুঠি দালিৰ বাহিৰে একো পোৱা নাছিলে। তাই এইবোৰ দেখি অকণমানো দুখী হোৱা নাছিলে আৰু ভগৱানক ধন্যবাদ কৰি মীৰাই খিচিৰি বনাবলৈ ধৰিলে। আৰু অলপ সময় পাছত খিচিৰি বনোৱা হৈও যায় আৰু মীৰাৰ বহুত ভোক লাগিবলৈ ধৰে। মীৰাই গৰম গৰম খিচিৰি খাবই ওলাইছিল আৰু তেতিয়াই এজন সাধু আহি সিহঁতৰ দৰজাত থিয় হয়। ছোৱালী, মোক কিবা এটা খাবলৈ দিয়া। মই বহুত দিনৰ পৰা একো এটা খাবলৈ পোৱা নাই। মোক কিবা অলপ খাবলৈ দিয়া। ভগৱানে তোমালোকৰ মংগল কৰক। সাধুজনৰ কথা শুনি মীৰাৰ সাধুজনৰ ওপৰত দয়া উপজে আৰু তাই নিজলৈ খাবলৈ বনোৱা খিচিৰিখিনি আনি সাধুজনক খাবলৈ দি দিয়ে। এয়া লওক বাবা, আমাৰ ঘৰত বাছ এইখিনিয়ে আছিলে খাবলৈ। সাধুজনে বহুত সন্তোষেৰে মীৰাই দিয়া খিচিৰিখিনি খাবলৈ ধৰিলে। এয়া লোৱা মাইনা, মই বহু দিনৰ পৰা একো এটা খাবলৈ পোৱা নাছিলোঁ। আজি তোমাৰ হাতেৰে ইমান সোৱাদ লগা খিচিৰিখন খাব পাই মোৰ বহুত ভাল লাগিলে। ভগৱানে তোমাক সদায় সহায় কৰক। মীৰাই সাধুজনক প্ৰণাম কৰি আশীৰ্বাদ লয় আৰু তেতিয়াই সাধুজনে কয়, শুনা মাইনা, তুমি মোৰ কাৰণে এই ঘটিটোত অকণমান পানী ভৰাই আনিব পাৰিবা নেকি? হয়, নিশ্চয় পাৰিম। মীৰাই এনেকৈ কৈ কলহৰ পৰা ঘটিটোত পানী ভৰাবলৈ যায় আৰু তাই পানী ভৰাই আহি দেখে যে সাধুজন তাৰ পৰা গুচি গৈছিলে। তাই এফালে সেইফালে চাই সাধুজনক মাত লগাবলৈ ধৰে। বাবা, বাবা, ক'ত গ'ল আপুনি? মই আপোনাৰ কাৰণে পানী ভৰাই আনিছোঁ। এনেকৈ চাৰিওফালে চাই মীৰাই নিজৰ ঘৰৰ ভিতৰলৈকে সোমাই আহে আৰু তেতিয়াই তাইৰ পেটৰ পৰা এটা বহুত ডাঙৰকৈ আৱাজ আহে। তাইৰ বহুত ভোক লাগিছিলে। এতিয়াতো খাবলৈ আৰু ঘৰত একোৱে নাই। অকণমান পানী খায়ে পেটটো ভৰাই লওঁ। মীৰাই ঘটিটোৰ পৰা পানী খাবলৈ লয় আৰু অকণমান পানী খোৱাৰ পিছতে তাইৰ পেটটো ভৰ্তি যেন লাগে। তাইৰ এনেকুৱা লাগে যেন তাই এইমাত্ৰ বহুত বেছিকৈ খাদ্য খাইছে। তাই এইবোৰ দেখি তাই বহুত আচৰিত হৈ উঠিছিলে। তাই হাতত থকা ঘটিটো তাই টেবুলত থয় আৰু তাৰ অকণমান পাছতে টেবুলত থকা ঘটিটোৰ পৰা মাত লগায়। ভয় নকৰিবা ছোৱালী, মই কোনো সাধাৰণ ঘটি নহয়। মই এটা যাদুয়ী ঘটি। কোৱা, তোমাক কি লাগে? মই তোমাৰ দয়ালু স্বভাৱ দেখি বহুত প্ৰসন্ন হৈছোঁ। তুমি যি খুজিবা মই তোমাক সেইবোৰ সকলো দিম। এইবোৰ দেখি মীৰা বহুত আচৰিত হৈছিলে আৰু যেনেকৈ তেনেকৈ তাই নিজক চম্ভালি লয় আৰু ঘটিটোক কয়, হে যাদুকৰী ঘটি, মই বিচাৰোঁ যে আমাৰ ঘৰত কেতিয়াও খাদ্যৰ অভাৱ নহওক। আমি যাতে কোনোদিনে ভোকত থাকিবলগীয়া নহয়। মই আমাৰ ঘৰত অহা সকলো মানুহক আৰু জীৱ-জন্তুক যাতে পেট ভৰাই খুৱাব পাৰোঁ। আমাৰ ঘৰৰ দুৱাৰৰ পৰা যাতে কোনোৱে খালী হাতে যাব নালাগে। চাবাছ, মই তোমাৰ পৰা এইটোৱে আশা কৰিছিলোঁ মাইনা। ঘটিটোৱে এনেকৈ কোৱাৰ পিছতে মীৰাৰ ঘৰত বিভিন্ন ধৰণৰ খাদ্যবস্তু নিজে নিজে প্ৰকট হৈ যায়। মীৰাই এইবোৰ দেখি বহুত সুখী হৈ পৰে আৰু মীৰাই হাতযোৰ কৰি ভগৱানক বহুত ধন্যবাদ কৰে।
গধূলি যেতিয়া মীৰাৰ মাক কামৰ পৰা ঘৰলৈ উভতে তেতিয়া মীৰাই মাকক সকলো কথা কয়। মীৰাৰ কথাবোৰ শুনি মীৰাৰ মাকৰ চকুৰে চকুপানী ববলৈ ধৰে। মীৰা আৰু মীৰাৰ মাক দুয়োৱে ভগৱানক বহুত বহুত ধন্যবাদ কৰে আৰু দুয়োৱে এনেকৈ সুখেৰে থাকিবলৈ লয়। আমি এই কাহিনীটোৰ পৰা ইয়াকে বুজো যে মানুহক সদায় সহায় কৰিব লাগে আৰু ভোকত থকা মানুহৰ সদায় ভোক দূৰ কৰিব লাগে। ঘৰৰ দুৱাৰত অহা মানুহক কেতিয়াও খালী হাতে পঠাব নালাগে। ভগৱানে কাৰ কেতিয়া কেনেকৈ পৰীক্ষা লয় কোনেও নাজানে। কাৰ কেতিয়া ভাগ্য সলনি হয় কোনেও নাজানে। গতিকে সকলোকে সহায় কৰক। এদিন নহয় এদিন ভগৱানেও আপোনাক নিশ্চয় সহায় কৰিব। ধন্যবাদ।